সকলো জল্পনা কল্পনা বাদ দি পেলাই টিম ইণ্ডিয়াই 2024 চনৰ পিছত পুনৰবাৰ খিতাপ দখল কৰিলে এইবাৰ T20 ৱৰ্ল্ড কাপৰ যিটো নিউজিলেণ্ডে সাউথ আফ্ৰিকাৰ বিৰুদ্ধে ছেমিফাইনেলত বহুত এটা বেয়াকৈ হেৰুৱাইছিলে সাউথ আফ্ৰিকাক সেইটো নিউজিলেণ্ডে কালি টিম ইণ্ডিয়াৰ ওচৰত হাৰ মানিবলৈ বাধ্য হ'ল 96 চনৰ ব্যৱধানত পৰাস্ত হ'বলগীয়া হ'ল নিউজিলেণ্ডে ফাইনেলত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ফাইনেলখনত কালি টিম ইণ্ডিয়া অনায়াসে জয়ী হ'বলৈ সক্ষম হ'ল আৰু কালি খেলখনত টিম ইণ্ডিয়াৰ এটা উইক পইণ্ট নাই বেটিঙত হৈছে না বলিঙত হৈছে না ফিল্ডিঙত হৈছে না তেওঁলোকে বেটিং বেয়া কৰিছে না তেওঁলোকে বলিং বেয়া কৰিছে কোনো ফালৰ পৰা টিম ইণ্ডিয়াক কালি আপোনালোকে উইক পইণ্টটো দেখাব নোৱাৰে টিম ইণ্ডিয়াৰ মাজত চ' তেনেকুৱা এটা টিম ইণ্ডিয়াই কালি যিটো খেল দেখালে সেই খেলটো যদি তেওঁলোকে অব্যাহত ৰাখিবলৈ হয় তেনেহ'লে নহয় টিম ইণ্ডিয়া পৰাস্ত কৰিবলৈ বিশ্বৰ কোনো এটা শক্তি নাই যে এইটো টিমক পৰাস্ত কৰিব চ' কালি খেলখন চাই সঁচাকৈ বহুত মানে প্ৰাউড ফিল অনুভৱ কৰিছোঁ যে আমি এজ এ ইণ্ডিয়ান হয় আমি ইণ্ডিয়াত জন্ম কৰিছোঁ আৰু আমাৰ ইণ্ডিয়া টীমটো এনেকুৱা হয় সেইটো লাগিলে অভিষেক শৰ্মা হয় যিটো অভিষেক শৰ্মাই গোটেই কোনো এখন খেলত নচলিলে সেইটো অভিষেক শৰ্মাই কালি এটা বিস্ফোৰক অৰ্ধশতক কৰি পেলাই 256 ৰানত যিটো ৰান কৰিলে টিম ইণ্ডিয়া তাত প্ৰধান ভূমিকা পালন কৰিলে আৰু তাৰপিছত আহিলে সঞ্জু চেমছন যিটো সঞ্জু চেমছনক আমি উপলুঙা কৰিছিলোঁ যিটো সঞ্জু চেমছনক আমি ঠাট্টা কৰিছিলোঁ সেইটো সঞ্জু চেমছনে লাষ্ট 3খন মেচত বেক টু বেক অৰ্ধশতক সংগ্ৰহ কৰি পেলাই টিম ইণ্ডিয়াৰ জয়ত প্ৰধান ভূমিকা ল'লে যিটো সঞ্জু চেমছনে নোহোৱা হ'লে হয়তো আমি আজি ফাইনেল জিকাটো বাদ দিয়া ছেমিফাইনেললৈ আমি সোমাব নোৱাৰিলোহেঁতেন সেইটো সঞ্জু চেমছনক ধন্যবাদ নিদি হয়তো থাকিব নোৱাৰোঁ তাৰপিছত আহিলে ঈশান কিষাণ যিটো ঈশান কিষাণক লাষ্ট 2 years বাহিৰত বহাই থৈছিলে যিটো ঈশান কিষাণক 2 বছৰৰ কাৰণে কণ্ট্ৰেক্ট কাঢ়ি লোৱা হৈছিলে সেইটো ঈশান কিষাণে এইবাৰ T20 ৱৰ্ল্ড কাপৰ ফাইনেললৈকে প্ৰত্যেকখন খেলত নহ'লেও যিখিনি খেলত তেওঁ খেলিব লাগে কম বলত বেছি ৰান কৰি যিটো এটা সৰু হ'লেও ইম্পেক্ট দিছিলে সেই ইম্পেক্টটোৰ কথা হয়তো টিম ইণ্ডিয়াই আৰু 10 বছৰলৈ পাহৰিব নোৱাৰে ঈশান কিষাণৰ সেই ভূমিকাক লৈ পেলাই চ' ঈশান কিষাণ বৰ্তমান ইণ্ডিয়ান টিমত এজন প্ৰধান বেটাৰ হয় চ' ঈশান কিষাণ মই ভাবোঁ আৰু 3-4 বছৰলৈকে যদি এইটো ফৰ্মত থাকে আৰু 10 বছৰলৈকে তেওঁ বাঢ়ি নহয় ঈশান কিষাণ চ' ঈশান কিষাণক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তাৰপিছত আহিলে তিলক বৰ্মাৰ 50-50 অৱদান চ' তিলক বৰ্মাই বহুতো ভাল খেলা নাই বা বহুত বেয়াও খেলা নাই চ' 50-50 অৱদান 2-3খন মেচত যিখিনি ইম্পৰ্টেণ্ট মেচ হয় তাত এটা ইম্পেক্ট আহি পেলাই তেওঁ দি দিয়েহি যে 10টা বলত 21 ৰান 10টা বলত 20 ৰান তেনেকুৱা কৈ থৈ যায় চ' তেওঁলোকৰ 50-50 আপুনি T20 ৱৰ্ল্ড কাপত যদি আপুনি 30 ৰান সংগ্ৰহ কৰিছে 10টা বলত তেনেহ'লে আপুনি বহুত ভাল বেটিং কৰিছে চ' তেনেকুৱা ইম্পেক্ট দি থৈ গৈছিলে তিলক বৰ্মাই তাৰপিছত আহিলে আপোনাৰ সূৰ্যকুমাৰ যাদৱে বেটত যদিও বহুত ভাল প্ৰদৰ্শন আগবঢ়াব পৰা নাই কিন্তু এজ এ কেপ্টেইন আমাক সেইটোৱে লাগে যে সকলোৱে ভালকৈ প্ৰদৰ্শন কৰক বেটিঙত যিখিনি বেটাৰ হয় বেটাৰে ভাল বেটিঙত প্ৰদৰ্শন কৰক বলাৰখিনিয়ে ভাল বলিঙত প্ৰদৰ্শন কৰক আৰু কেপ্টেইনৰ কাম কৰক আৰু সূৰ্যকুমাৰক দেখা গ'ল যে কেপ্টেইনৰ এজ এ কেপ্টেইনৰ যিটো কাম সেইটো কাম তেওঁ ধুনীয়াকৈ সুচাৰুৰূপে পালন কৰিছে সকলোকে ভাল ব্যৱহাৰ কৰিছে কোনো কাৰো অশালীন ব্যৱহাৰ নাই কৰা ফিল্ডতো অশালীন ব্যৱহাৰ নাই কৰা খুব নম্ৰ আৰু খুব ভদ্ৰ চ' সেইটো কাৰণে মই ভাবোঁ 100ৰ ভিতৰত 90 মাৰ্ক দিব লাগে সূৰ্যকুমাৰ যাদৱক এজ এ কেপ্টেইন আৰু তাৰপিছত আহিলে আমাৰ শিৱম দুবে সঁচাকৈ কথা ক'বলৈ গ'লে প্ৰত্যেকখন খেলত লাষ্ট মোমেণ্টত আহি যিটো ইম্পেক্ট দি থৈ যায় চ' বৰ্তমান সময়ত শিৱম দুবে ইণ্ডিয়ান টিমৰ বাবে বহুত জৰুৰী হৈছে যদিও বলিঙত ইমান ভাল একো কৰিব পৰা নাই কিন্তু বেটিঙৰ লাষ্ট মোমেণ্টত আহি পেলাই যিটো ইম্পেক্ট দি থৈ যায়হি টিম ইণ্ডিয়াক হয়তো 10টাত 20 বা 10টাত 30 এনেকুৱা ধৰণৰ যিটো ইম্পেক্ট দি থৈ যায়হি বৰ্তমান সময়ত বহুত প্ৰয়োজন হৈছে শিৱম দুবে আৰু শিৱম দুবেৰ কাৰণে আমি হয়তো আজি এইটো পৰিস্থিতি পাইছোঁ যে ফাইনেল জিকিবলৈ সক্ষম হৈছোঁ শিৱম দুবে তাত বহুত শতাংশ অৰিহণা আছে বহুত আছে চ' শিৱম দুবেও ধন্যবাদ জ্ঞাপন কৰিলোঁ তাৰপিছত আহিলে আমাৰ হাৰ্দিক পাণ্ডিয়া চ' হাৰ্দিক পাণ্ডিয়াৰ কথাটো মই নতুনকৈ ক'বলৈ দৰকাৰেই নাই হাৰ্দিক পাণ্ডিয়া যিটো সময়ত দৰকাৰ হয় সেইটো সময়ত বলিঙত আহি পেলাই খুব ধুনীয়া এটা স্পেল দি থৈ গুচি যায় আৰু যিটো সময়ত দৰকাৰ হয় সেইটো সময়ত আহি পেলাই বেটিঙত এটা ধুনীয়া স্ক'ৰ কৰি থৈ গুচি যায় চ' হাৰ্দিক পাণ্ডিয়াৰ কথা মই নতুনকৈ একো নকওঁ আৰু তাৰপিছত আহিলে আমাৰ জসপ্ৰীত বুমৰাৰ কথা মই বলিঙত প্ৰথমতে এইটো কাৰণে কৈছোঁ যে জসপ্ৰীত বুমৰাৰ নিচিনা বলাৰ হয়তো বৰ্তমান ৱৰ্ল্ডত কোনো নাই ৱৰ্ল্ডৰ মানুহে বৰ্তমান সময়ত এইটো সকলোকে কয় যে বৰ্তমান সময়ত জসপ্ৰীত বুমৰাৰ নিচিনা বলাৰ কোনো নাই যিটো মন যায় তেওঁ য'ত বল পলাবলৈ মন যায় ত'ত পেলায় হয়তো জসপ্ৰীত বুমৰাৰ উইকেট বেছি নাথাকিব পাৰে কিন্তু জসপ্ৰীত বুমৰাৰ যিটো সেইটো স্পেল মই ভাবোঁ কোনেও কৰিব নোৱাৰে হয়তো আগতেও মই দেখা নাছিলোঁ কাৰণ আগতে মই ইমান খেলুৱৈ ক্ৰিকেট চোৱা নাছিলোঁ কিন্তু বৰ্তমান আমি ক্ৰিকেট চাওঁ সেইকাৰণে মই ক'ব পাৰোঁ যে জসপ্ৰীত বুমৰাৰ নিচিনা বলাৰ ৱৰ্ল্ড ক্ৰিকেটত কৈছোঁ মই ইণ্ডিয়াত কোৱা নাই ৱৰ্ল্ড ক্ৰিকেটত বৰ্তমানলৈকে কোনো নাই কাৰণ কিয়নো জসপ্ৰীত বুমৰাই যদি ইচ্ছা কৰে 6টা বলত 6টা ইয়কাৰ মাৰিম বুলি 6টা ইয়কাৰ মাৰিব পাৰে আৰু জসপ্ৰীত বুমৰাই যদি ইচ্ছা কৰে
মই ইয়াক আউট নকৰোঁ, কিন্তু 6টা বলত 6টাই মই ইয়াক বিট কৰাম, বিট কৰাব পাৰে, ইয়ক মাৰিলে ইয়ক মাৰিব পাৰে। চ' এনেকুৱা ধৰণৰ গুণ আছে, এনেকুৱা ধৰণৰ টেলেণ্ট আছে যশপ্ৰীত বুমৰাহ। চ' যশপ্ৰীত বুমৰাহৰ কথা নতুনকৈ একো ক'ব নোৱাৰোঁ। কালি যশপ্ৰীত বুমৰাহ 4টা উইকেট লৈছে, 3টাই ইয়কাৰ মাৰি পেলাই বল কৰিছে। যিকেইটা বল কৰিছে মই ভাবোঁ সেইকেইটা কোনো বেটছমেনে সেইকেইটা বল খেলিব নোৱাৰে। চ' যশপ্ৰীত বুমৰাহৰ কথা আৰু বেলেগকৈ মই আপোনালোকক ক'বলৈ দৰকাৰ নাই বুলি মই ভাবোঁ। তাৰপিছত আহিলে অৰ্শদ্বীপ সিঙো যথেষ্ট ভাল বল কৰিছে, ইন চুইং আউট চুইং বা মানে পাৱাৰ প্লেটো খুব ধুনীয়া বল কৰে, কালিও বহুত ভাল বল কৰিছে। চ' যশপ্ৰীত বুমৰাহৰ বহুত অৰিহণা আছে বৰ্তমান ইণ্ডিয়া টীমটো চেম্পিয়ন হোৱাত। তাৰপিছত হৈছে বৰুণ চক্ৰৱৰ্তীয়ে প্ৰথম 4খন মেচত বহুত ভাল প্ৰদৰ্শন আগবঢ়াইছিলে, কিন্তু লাষ্ট 2-3খন মেচত অকণমান ৰান খাইছে। হয়তো প্ৰত্যেকটো বলাৰ বেয়া দিন ভাল দিন আহে। চ' বৰুণ চক্ৰৱৰ্তী প্ৰথম অৱস্থাত ভাল দিন আছিলে, পিছৰ অৱস্থা হয়তো অকণমান বেয়া দিন চলি আছে। যি কি নহওক, কিন্তু পৰৱৰ্তী যদি যিখিনি খেল হ'ব তাত বৰুণ চক্ৰৱৰ্তীয়ে বহুত ভাল প্ৰদৰ্শন আগবঢ়ায়। বৰুণ চক্ৰৱৰ্তী বহুত টেলেণ্টেড এটা ল'ৰা হয়। চ' মই ভাবোঁ বৰুণ চক্ৰৱৰ্তী বহুত অৰিহণা আছে। প্ৰথম যিহেতু গ্ৰুপ ষ্টেজ আৰু ছুপাৰ 8ত বহুত ভাল প্ৰদৰ্শন আগবঢ়াইছে, ছেমি ফাইনেলত অকণমান ফাইনেলত আহি পেলাই অকণমান বেয়া প্ৰদৰ্শন আগবঢ়াইছে। চ' অৰ্থাৎ যদি মই ক'বলৈ যাওঁ নহয়, টিম ইণ্ডিয়া ধুনীয়া এটা স্প্লিট বনাই পেলাই, ধুনীয়া এটা টিম বনাই পেলাই টিম ইণ্ডিয়া প্ৰত্যেকৰ অৱদান দি লাষ্টত চেম্পিয়ন হ'লহি। ত' টিম ইণ্ডিয়াৰ কাৰণে মনৰ পৰা চেলুট, আৰু এজ এ ইণ্ডিয়ান হিচাপে সদায় প্ৰাউড ফিল কৰোঁ এইটো টিমক লৈ পেলাই। হয়তো এইটো টিমে নেক্সট কালি সূৰ্যকুমাৰ যাদৱে কৈছে আমাৰ নেক্সট গ'ল 2028 চনত T20 ৱৰ্ল্ড কাপ আৰু অলিম্পিকত গ'ল্ড মেডেল অনা। চ' সঁচাকৈ এনেকুৱা যদি তেওঁলোকৰ থাকে, যিটো ফৰ্ম আছে সেই ফৰ্মত থাকিলে একো টান কথা নহয়, অলিম্পিকত গ'ল্ড অনাটো একো টান কথা নহয়। মই বোলো ধূপ অনাইহে এইটো টিমে ইজিলি T20ত গ'ল্ড আনিবলৈ সক্ষম হ'ব অলিম্পিকত। চ' থেংক ইউ আকৌ এবাৰ টিম ইণ্ডিয়াক লৈ পেলাই থেংক ইউ কৈছোঁ, আৰু নিজকো থেংক ইউ কৈছোঁ যে এজ এ ইণ্ডিয়ান হিচাপে আমি সদায় প্ৰাউড ফিল কৰোঁ এইটো টিমক লৈ পেলাই। আৰু মই ভাবোঁ এইটো টিমৰ হোৱাৰ পৰা ক্ষমতা বৰ্তমান সময়ত ৱৰ্ল্ডত কোনো ক্ৰিকেট টিমৰ নাই।